আস্কা আৰু তামোলপুৰ সমগ্ৰ অসমত বিভিন্ন জায়গাত সমাধান হোৱাৰ পিছত আমাৰ এই তিনিটা যি শিক্ষা উন্নয়ন খণ্ড এই তিনিটা শিক্ষা উন্নয়ন খণ্ডত আমাৰ যি 99ত যিখিনি মানে 99ত যি মানে শিক্ষক নিযুক্তি এই শিক্ষক নিযুক্তি বিভিন্ন কাৰণৰ কাৰণে হি স্থবিৰ হৈ থাকে, স্থবিৰ হৈ ৰ'বলগীয়া হয়। তো পৰৱৰ্তী সময়ত আমি দেখিলোঁ ইয়াত যিখিনি বিভিন্ন দিশৰ পৰা আমাৰ যি বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ নেতৃত্বত আৰু যিখিনি মানে যাৱতীয় কাম কাজটো কৰাৰ পিছত আমি ইয়াত দেখিছোঁ যে বৰ্তমান যিখিনি ৰৈ যোৱা 1999ত যিখিনি শিক্ষক এই শিক্ষকখিনি পৰ্যায়ক্ৰমে নিশ্চয় নিযুক্তি হ'বলৈ গৈ আছে। বহুত দিন ধৰি এই বিষয়টো লৈ পেলাই বিভিন্ন মজিয়াত বিভিন্ন ধৰণৰ আলোচনা হৈছিলে। আপোনালোকে কেইবালানিও আন্দোলন কৰিছিল। যেতিয়া বাতিল হৈছিল সেই সময়ৰ পৰা আমাৰ এই বৰ্তমানৰ বিটিআৰৰ চিফ সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়া যেতিয়া নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি আছিল তেতিয়া এইবিলাক কথা আমি নিখিল বড়ো ছাত্ৰ সন্থাৰ মজিয়াত সঘনাই আমি আলোচনা কৰিছিলোঁ যে কেনেকৈ আমি আপোনালোকক ন্যায় দিব পাৰোঁ, জাষ্টিছ দিব পাৰোঁ। এই কথাবিলাক আমি তেতিয়া নিখিল বড়ো ছাত্ৰ সন্থাৰ মজিয়াত আমি সঘনাই আমি আলোচনা কৰিছোঁ। আমাৰ এটা যুক্তি আছিল সেই সময়ত যে যদি অসম চৰকাৰে 99ৰ যিটো এপইণ্টমেণ্ট ছেম এপইণ্টমেণ্ট নলবাৰী ডিষ্ট্ৰিক্টৰ মানুহো পাইছে, বাক্সা জিলাৰ মানুহো পাইছে আৰু আন জিলাত অলপ আছে। তো নলবাৰী জিলাই যদি একচেপ্ট কৰে অসম চৰকাৰে দিয়া এপইণ্টমেণ্ট, তো কেলেনো আমাৰ বাক্সা জিলাই এইটো একচেপ্ট নকৰে? অসম চৰকাৰেহে দৰমহা দিব, অসম চৰকাৰেহে দৰমহা দি আছে, BTCৰ ন কি আহে যায়? এই কথাবিলাক আমি তেতিয়া সঘনাই আমি আলোচনা কৰিছিলোঁ আৰু আমাৰ এপছুৰ সেইটোৱে আমাৰ যুক্তি আছিল। যদি নলবাৰীয়ে যদি সেইটো আঁকোৱালি লৈছে, একচেপ্ট যদি কৰিছে, তেতিয়াহ'লে আমাৰ BTCয়েও সেইটো গ্ৰহণ কৰিব লাগে। এই যুক্তিটো আমি দি আহিছিলোঁ। আজি আপোনালোকৰ মাজত ময়ো কণ্টেক্ট সময় ইয়াত এইখিনি সুযোগ পোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। বহু মানুহক ময়ো চিনি পাওঁ, বহু মানুহৰ লগত আলোচনা হৈছিল তেতিয়া কি কৰা যায়, একমাত্ৰ আপোনালোকে নকৰিলে নহ'ব, এপছুৱে নকৰিলে নহ'ব, এইবিলাক বহুত কথা আছে। এতিয়া আমাক বিৰোধী পক্ষ বুলি ধৰি লোৱা হৈছিলে সেই সময়ৰ চৰকাৰে। আমিও আমাৰ ফালৰ পৰা বহুতবাৰ কৈছোঁ ল'ব লাগে, আমাৰ এনে শিক্ষক নাই। বাক্সা জিলাত জিৰ' টিচাৰ বহুত আছে। এতিয়া জিৰ' টিচাৰ মানুহবিলাকে আচৰিত পাইছে, কি জিৰ' টিচাৰ? শিক্ষক নোহোৱাকৈ এনেকুৱা স্কুল থাকে নেকি? তেতিয়া আমি কৈছিলোঁ নাই, শিক্ষক নাই। চৰকাৰীভাৱে সেইখন স্কুলত এপইণ্টমেণ্ট দিয়া শিক্ষক নাই। বাহিৰৰ পৰা আহিছে, কোনোবা স্কুলৰ পৰা অনা হৈছে, কোনোবাই 3 মাহ কাম কৰিছে, কোনোবাই 6 মাহ কাম কৰিছে, স্কুলত ঘূৰি গৈছে। তো এনেকুৱা বহুত স্কুল আছিলে চব জিৰ' টিচাৰ। এই কথাবিলাক আমি তেতিয়া কৈছিলোঁ আৰু বলিষ্ঠভাৱে এতিয়া আমাৰ সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াই এই কথাবিলাক সজোৰে তেওঁ দাবী কৰিছিলে, অসম চৰকাৰকো কৈছিলে। যেতিয়াই আমাৰ আলোচনা হৈছিল তেতিয়াই কৈছিলে যে এইবিলাক সমস্যাটো সমাধান হ'ব লাগে। আহি আজি সন্মানীয় আমাৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াৰ চৰকাৰৰ দিনত আজি আপোনালোকে বাস্তৱে এইটো এপইণ্টমেণ্ট আজি আপোনালোকে পাবলৈ সক্ষম হৈছে। তাৰ বাবে মই সন্মানীয় চিফ ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁৰ বলিষ্ঠ পদক্ষেপৰ কাৰণে আজি এইটো হ'বলৈ সক্ষম হৈছে। যি নহওক মই আৰু দীঘলীয়া ক'ব বিচৰা নাই। আমি সকলোৱে সহযোগ কৰিব লাগিব। অলপ আগত এজন আমাৰ EM ডাঙৰীয়াই কৈ গ'ল যে আমাৰ ৰিজাল্টৰ বিষয়ে, বাক্সা ৰিজাল্ট, কোকৰাঝাৰ, চিৰাং বা আমাৰ BTCৰ যি ৰিজাল্ট, সেই ৰিজাল্টবিলাক ভাল নহয়। তো আজি ক'ব নালাগিছিল যদিও আজি ক'বলৈ বিচাৰিছোঁ এক লাইন যে আমি ফৰ্মুলাৰ যিটো প্ৰচেছ, এই প্ৰচেছটো আমি সকলোৱে মনোযোগ দিয়া উচিত। ফৰ্মুলাৰ প্ৰচেছটো ঠিক হ'লেহে আমাৰ শিক্ষা ব্যৱস্থাটো ঠিক হ'ব। ছাত্ৰও ঠিক হ'ব লাগিব, শিক্ষকো ঠিক হ'ব লাগিব, অভিভাৱকো ঠিক হ'ব লাগিব আৰু সমাজ ব্যৱস্থাও ঠিক হ'ব লাগিব। এই যি ফৰ্মুলাৰ প্ৰচেছ, যিটো শিক্ষাবিদসকলে কৈছে, এই 4টা ফৰ্মুলাৰ প্ৰচেছটো ঠিক হ'লেহে শিক্ষা আমাৰ ভাল হ'ব, কোৱালিটি এডুকেশ্যন, গুণগত শিক্ষা আহিব,
তো আজি আপোনালোকক মই অনুৰোধ কৰিব বিচাৰিছোঁ আমি সকলোৱে আহক একেলগে আমি আগবাঢ়ি পেলাই আমাৰ এতিয়াৰ যি শিক্ষা ব্যৱস্থা সেই শিক্ষা ব্যৱস্থাটো যাতে আমি অধিক উন্নত কৰিব পাৰোঁ তাৰ বাবে আমি সকলোৱে একেলগে কাম কৰিব লাগিব বিশেষ নকম সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ বিশেষকৈ BTC চৰকাৰ আৰু সন্মানীয় শ্ৰী ডাঙৰীয়াক ধন্যবাদ জনাই মোৰ চমু বক্তব্যটো মই ইয়াতে সামৰণি মাৰিছোঁ